Hello everyone, good morning. কি খবৰ আপোনালোকৰ? এই যেনে আমাৰ নেন্সি টেবুলত সোমাই আছে। মই ভিডিঅ'টো অন কৰিলোঁ কাৰণ এইটো কালি এটা পাৰ্চেল আহিছিলে। এইটো আনবক্সিং কৰিবৰ কাৰণে। কালি ভাবিছিলোঁ কালিয়ে কৰিম বুলি, কিন্তু কালি মানে দেৰি হৈ গ'ল। এইটো ৰাতি 10টা বজাত আহিছে। তাৰপৰা আমি নকৰিলোঁ আৰু সেইকাৰণে এতিয়া আজি কৰিম। এইটো দেখুৱাই আছোঁ আপোনালোকক। মই এইটো অৰ্ডাৰ কৰিছিলোঁ মিছ'ৰ পৰা। আমি অলপ আগত উঠিছোঁ, উঠি পিনে বাহিৰলৈ গ'লোঁ। বাহিৰৰ পৰা চাহ তাহ খাবলৈ কিবা কিবি লৈ আহিলোঁ। কফি খালোঁ। তাৰপিছতে খাই বৈ পিনে এতিয়া এইটো খুলি চাওঁ বুলি। এইটো বৰ সৰু, বৰ ডাঙৰ হ'ব বুলি আহিছিলোঁ। এইটো বস্তু এইটো গম পোৱা নাই চাগে। এইটো কি এইটো হৈ গ'ল। এইটো বাতি কাঁহী এনেকৈ ধুই পিনে ইয়াত থ'ব লাগে, তেতিয়া পানীটো যাবৰ কাৰণে। মানে এনেকুৱা হৈছে, মই বাচনগাল ধুই পিনে মানে থ'বলৈ মানে গোটেই পানী পানী হৈ যায় কিচেনটো। তো সেইটো কাৰণে এইটো আনিছোঁ। এতিয়া এখন ট্ৰে হয়, এইখনৰ এইটোৰ ওপৰত যেতিয়া বাচনখিনি ধুই পিনে থ'ব আপুনি, এইটো ইয়াৰ ওপৰত ট্ৰেখন এখন ইয়াৰ ওপৰত এনেকৈ। তো বস্তুটো এনেকুৱা এইটো দেখিছেনে? তো এই ট্ৰেখনৰ ইয়াত বাতিকাঁহী ধুই পিনে থ'লে পানীখিনি এই ট্ৰেটোত জমা হ'ব, তাৰপিছত এফিনেদি পৰি যাব। সেনেকুৱা চিষ্টেমটো। এইটো বেচিনৰ ফালে থ'ব লাগিব, তো বেচিনত পৰি যাব পানীটো। তাৰপিছত এইটো দিছে চামুচ তামুচ থোৱা। এইটো এনেকৈ চাইডতে লগাই দিব পাৰি। এইটো চাওক, ঠিকে আছে। বেছি ডাঙৰো নহয়, বাট হ'লেও হৈ চলি যাব কাম। আমাৰ দুটাহে মানুহ, ইমানগাল বাতি কাঁহী নোলায় বাৰু সদায় সদায়। বাট আজি বহুত বাতি কাঁহী আছে। আজি মানে দেখাই আছোঁ এইগাল চব পূৰা বেচিন ফুল হৈ আছে। এইগালটো গোটেই লাগিব মোক আধা ঘণ্টা 40 মিনিটমান। আৰু ইয়াতো আছে এইবোৰ চাহ খোৱা কাপ চাপ, এইবোৰ ধেৰ ধুবলগীয়া আছে। তো পানীটো কেনেকৈ যাব মই দেখাই আছোঁ আপোনালোকক, চাব দিয়া দেই। এইকণলৈ চাব দেই। এইটো মই বেচিনৰ লগত ফিক্স কৰি দিলোঁ নহয়। তো বাতিকাঁহী ধুই পিনে ইয়াত যেতিয়া বাতিকাঁহীখিনি থ'ম, তো বাতিকাঁহীৰ পৰাতো পানী যাব। এই চাওক, ইয়াৰ পৰা এনেকৈ ওলাই যাব। এইটো ওলাই কিনি চিধা বেচিনত। নহবা আগতে কি হয়, মই বাতিকাঁহী ধুই পিনে এইবিলাকত থৈ দিওঁ, এইবোৰ চব পূৰা পানী পানী হৈ থাকে। এইবোৰ গোটেই এইবোৰ কিটচেনৰ এইবোৰ স্লেব এইবিলাক পূৰা পানী পানী হৈ যায়। এইবিলাক ভাল নালাগে তেতিয়া। গুড ইভিনিং এভৰিৱান। ৰাতি 10:30-11টা বাজিবলৈ হ'ল আৰু এতিয়া মই জাষ্ট অফিচৰ পৰা ওলাইছোঁ। মনৰ আজি ভাত বনাবলৈ মন নাই বুলি কৈছে। তো চাওঁ ৰেষ্টুৰেণ্ট খোলা পাওঁ নাপাওঁ, ৰেষ্টুৰেণ্টৰ পৰা কিবা লৈ আহিব কৈছিলে। অফিচৰ পৰা ওলাইছোঁ। ওচৰতে ৰেষ্টুৰেণ্ট আছে, লেটছি ৰেষ্টুৰেণ্টত কিবা পালে লৈ যাব লাগিব। আগলৈ চাই থাকক ভিডিঅ'টো। সেই গাইছ, ঘৰ আহি পাই গ'লে চিধা। ৰেষ্টুৰেণ্টত ইমান ভিৰ ভাৰ আছিলে, কাৰাই চিকেন লৈ গুচি আহিলোঁ। জাষ্ট ৰেকৰ্ড কৰিব নোৱাৰিলোঁ। বহুত নিজান হৈ আছে। ষ্টৰি এটা হ'ল। নেন্সি ওলাব ইয়াত। এইয়া টেক টেক, ইয়াত কি কৰি আছ? টেক 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 টেক, নাহে ইয়াত নাহে। চলো চলো চলো, ৰখি আছে। বস বস বস। হ'ব দে, হ'ব। আহিলোঁ 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 ইমান টেষ্টি পায় নে মোজাযোৰ? পানী
মই লেটাই ভৰিখন লাগি গ'ল তাই এইটো কি এনেকুৱা নকয় আমাৰ ঘৰৰ ভিতৰলৈ মানে ফৰিং এজনী সোমাই আহিছিলে গ্ৰাছ চুপাৰ এজনী প্ৰিন্সে তাইৰ লগত খেলি পিনে তাই পেল্টা খুৱাই দিলে চাওঁ দেখা অকণমানকৈ জীয়াই আছে এজনী কোন দেখা এজনী কোন প্ৰিন্সে মাও বুলি মৰা নাই তাই বেছি খেলিছিলেহে দুখ পাই মই এজনীক এৰিবলৈ আহিছোঁ এতিয়া নেঞ্চিয়ে ভুকি আছে তাইক এৰিবলৈ অহাৰ কাৰণে তাই মানে এই লগত খেলি আছিলে যে তাই বেয়া পাইছে আৰু গ্ৰাছ চপাৰ ক'ৰপৰা আহিলে জানো আজিলৈকে দেখা নাই বেংগলৰ ইয়াত আহিলে ফাৰ্ষ্ট টাইম দেখিছোঁ ফুলৰ মাজতে আচলতে মাৰোঁ বুলি মৰা নাছিলে ভল্টি মানে তাই খেলি থাকোঁতে হেৰি হৈ গ'ল ভৰিখন